তই কি এইবিলাক সন্তান ক'ৰ পৰা আহিলে চিম্বা? এই সন্তান, এই অবৈধ সন্তান ক'ৰ পৰা লৈ আহিলি তই? মোক ক ৰ, এইবিলাক সন্তান ক'ৰ পৰা আহিল? ৰ, কথা আছে। এইবিলাক তোৰ লগত কেনেকৈ আহিবলৈ পালে? তোৰ লগত যদি কোনো সম্পৰ্ক নাথাকে কেনেকৈ আহিবলৈ পালে? হে, এইবিলাক সন্তানৰ দায়িত্ব মই নলওঁ। তই আহিছিলি, অচিনাকি হৈ আহিছিলি আমাৰ ঘৰলৈ, আৰু অচিনাকি হৈ লৈ পেলাই অহাৰ কাৰণে তোক মই ৰাখিলোঁ, কিন্তু তোৰ অবৈধ সন্তানৰ দায়িত্ব মই নলওঁ। তই শ্যাম কানু নেকি তই? হা, শ্যাম কানু নিচিনা অবৈধ সম্পৰ্ক আছিল নেকি তোৰ? ঐ নমুনা, তই ক, এইবিলাক তই থৈ আহিবিগৈ, সন্তান থৈ আহিবিগৈ তই। এইবিলাক থৈ আহিবি, এইবিলাক সন্তানৰ মই দায়িত্ব নলওঁ, বুজিছ নাই? থৈ আহিবিগৈ। শ্যাম কানু নিচিনা সৎফালি নকৰিবি তই। তোক মই শ্যাম কানুকতো এনেও পিটন দিমেই, মাৰিম শৃংখল চলিহাই কোৱা নিচিনাকৈ। তই যদি এইটো স্বভাৱৰ হয় তেতিয়াহ'লে তোক এইটো সৰকাই দিম, এইটো সৰকাই দিম। আৰু এইবিলাক থৈ আহিবিগৈ। যদি হেৰি হয়, মায়ে দেখিছ এইটো চা, এইবিলাক থৈ আহিবকৈ লাগেনে নালাগে? হা, থৈ আহিব লাগেনে নালাগে? এইবিলাক মই দায়িত্ব নলওঁ এইবিলাকক। তই অসভ্য, তই একদম সন্তান থৈ আহিবি, নহ'লে ভাগ, সোনকালে ভাগ। ইয়াত তই মোৰ লগত এইবিলাক বেঙা বেঙি কৰি লৈ পেলাই লাভ নাই। তই বেঙা বেঙি চালা মাইকীমূৰীয়া হৈ লৈ পেলাই তই যিখিনি কৰিলি, হা, তোৰ গম পোৱা গৈছে। হা, তোৰ লগত শ্ব' কৰিলে তোৰ লগত, হা, শ্যাম কানু তই তোৰ লগত কেলা শ্ব' কৰিলে এক ৰাতি থাকিব লাগে তোৰ লগত। হা, এয়া ছেম তোৰ গহৰে লাগিছে, ছেম তোৰ গহৰ। হা, ক'ৰ জানো লেলা চেপেটা এইবিলাক আনিছে। তই আহিবি